মাথা ঘুরে যাইছি হা তাকে সহ্য করবা নৰা কৰি গৰম দিছি ইনকে গরম দিলে মানুহ মরি যাব মানুহ বোলা জাতিটো ইনকে গরম দিলে পৃথিবীত নাথিবই হা টেঙাৰ আঞ্জা দিয়ে 4টামান ভাত খাব পাৰি বাকি বেলেগে দি নৰি ভাত খাবা তুমি আসল কথাটো গম পাইছা না নাই কি কথা হা কিছুমান ঠাইত গৰমৰ কাৰণে মানুহৰ আলৈখিনি নহয় গেছি কি কয় ভাই ভাই চৰকাৰে মামনি মাজনী সব আঁচনি কৰিছে আনকি বন্ধৰ গোটৰো লোন মাৰ দিছি তাতে তোমাৰ কি হ'ল কিবা লছ হ'ল নেকি নাই হলেও এটা কথা কি কথা তুমি ভাবছো না চৰকাৰখনে এচি আঁচনিও তো কৰিব পাৰিলা হয় তুমি কি কোৱা এখন আঁচনিৰ দ্বাৰাই চবকে এটা এটা এচি দিলি কিমান ভাল হ'ল কচোন হয়া তুমি বৰ ভাল কথা ভাবছা এটা এটা এচি দিলে চৰকাৰখনক মানুহগিলাই কম ভাল পালা হয় না মানুহবিলাকেও ভোট দিবা এলা নকৰিলা হয় মই মন্ত্ৰী হলে মানুহ এটা এটাকে এচি দিলে হয় মানুহে শান্তিত থাকিব পাৰিলা হয় বাৰু মন্ত্ৰী হয় এচি দিলা হয় ঠিকেই আছে কিন্তু আঁচনিটোৰ নাম কি ৰাখলা হয় মই আঁচনিটোৰ নাম ৰাখলো হয় গৰম হাতাও অসমীয়া মানুহ হয় হিন্দী কিয় নাম ৰাখ গৰম হাতাও কিয় ৰাখ গৰম বৰ্জন কৰা গৰমক লাঠি মাৰা এইগিলাখনতো নাম ৰাখবা পাৰলা হয় কিন্তু হিন্দীত কিয় ৰাখলা মইতো অসমৰে মন্ত্ৰী হম আমাৰ ওপৰতো দিল্লীত থাকবয়ে আৰু মই হিন্দীত নাম ৰাখলি মোৰ ওপৰত থকা দিল্লী চৰকাৰখনে মোক ভাল পাব ভাল পালি কি হ'ব আৰু দিল্লী চৰকাৰে মোক ভাল পালে মই মন্ত্ৰীৰ পদ পাই যাব পাৰো সেইটোহে কথা সেইকাৰণেতো আজি 10 বছৰ মানৰ পৰা অসমত যিমান আঁচনি আছে চব হিন্দী নাম পদবীৰ কাৰণে হিন্দীৰ নাম ৰাখে ন তুমি এতিয়াহে বুজি পালা তোমাৰো কিন্তু কম মাথা নহয় দে তুমি ইলেকশ্যন খেলবা পাৰবা এইগিলা বাদ দে এতিয়া গৰমি হাতাও আহি গেছি গৰমি হাতাও খহে কথা গৰমি হাতাও কি লাগে টেনশন আলু 1 কিলো চাট 2 পেকেট বাবু চন্দন চাবোন এটা দিবা আৰু চাট 2 পেকেট আৰু আলু 1 কিলো দিবা টেনশন শুনা কি হ'ল ফেবলা কি আনিলা আলু আনলো ৰবা মোকো আলু লাগিছিল ৰবা তুমি একেলগে সোমাব পাৰিলা হয় বন্ধাকাৰ পৰা লৈ আনিলো হয় বন্ধাকাৰ আলু বয়া বন্ধাকাৰ আলু নানবা মই 10 দোকানৰ পৰা আনছো কি ক বন্ধাকাৰ আলু না 1 কিলো নিলো গোটাই বয়া এতে হলি ময়ো দাসত তাত যাম তুমি দাসত তাত যাবা মই তা যাও দা যদি গাঁৱৰ মানুহ বন্ধাকাৰ দোকানত আলু নিকনে তেতিয়া মই আলু কমত কিনি খাই থাকিব পাৰিম বন্ধাকাৰ পৰা টেনশন বিক্ৰী বাৰ্তা নাই আলুতো একেবাৰে নাই আলু হপা পচি গেছি গম পাইছ না আলু কিনবাই মানুহ নাহা আছে যদি আলু বিক্ৰী নাই কম দামতে মোক দিব মই নিম বাকী বস্তু চব বিক্ৰী আছে কেৱল আলু নাই গতিকে আলুটো কম দামতে লৈ যাবা তুমি বন্ধাকাই ইনকে ঠগে মই আলু মাখা আনি থাকিব লাগিব তেতিয়া মোৰ লাভ হ'ব গাঁৱৰ মানুহক মই বয়া আলু বুলি কম ভেবলা কি লাগিব তোমাক বঢ়িয়া আলু আছে লৈ যাওক মোক আলু নালগে দিয়ক বিস্কুট 1 পেকেটকে দিয়ক তাতে আছে দে বিস্কুটটো লৈ যাও হ'ব দিয়ক মানুহবিলাকে আলু নাই কি কথা ভেবলা শুনাচোন শুনা অহাই আহা মাত দিয়াচোন একবাৰ
কি হল বন্দাদা তোনহাই দোকানত নাহ দেখোন কিয়া আপনার আলু বেয়া বলে কোনে কৈছে তোমাক কি ধুনীয়া ফাৰ্ষ্ট ক্লাছ আলু ইমান কম দামত দি আছো কোনে কৈছে টেনচনে সদায় নি আছে আলু মোৰ পৰাই বাকী গাঁৱৰ মানুহ কিয় বা অহা নাই বাকী বস্তু নি আছে আলু নিয়া নাই তুমিও নিয়া নাই আলু কি কই টেনশনে নিছি টেনচনে নি আছে তোমাক মোৰ আলু বেয়া বুলি কোনে কৈছে কচোন টেনশনে কৈ আছে আপনার দোকানের পরে আলু বেয়া ময়ও বেলেগ দোকানের পরে খাই আছো তুমি কালি আহিবা টেনচনে আলু নিবা আহিব তুমি লাগালি নিজে জুখি দিবা ঠিক আছে কালি তুমি আহিবা এতিয়া যাও হ'ব দিয়ক দাদা ইটা মই যাও বেটা টেনচন তোক কালি দি আছো ৰ বন্ধাকাই আলু 1 কিলো লাগছিল দি আছো বাবু আলু দিয়া 1 কিলো টেনচন ও বন্ধাকাই কৈছো দা আছলকে কৈছো ভাল আলু দিয়া বুলি কৈছো কম দামতে টেনচন ল হাও হেবলা তুমি দোকানত বন্ধাকাৰ আলু নানবা মই দেশৰ দোকানৰ পৰা আনছো কি ক বন্ধাকাৰ আলু ইনা 1 কিলো নিলো গোটাই বয়া ল থৌগামি চালা টেনচন তুমি মোৰ দোকানত খুব বদনাম কৰিলা গম পাইছ এনেকুৱা কৰবা নাপায় ও বন্ধাকাই মোৰ ভুল হ'ল তুমি থৌ গেছ বন্দাকাই মানুহ থৌগাবা নাপায় আজি তুমি ধৰাতে বললে সন্মানটো কাৰ গেল তোমাৰ গেল বন্দাকাৰ বেয়া আলু বুলি কয় ৰাইজৰ মানুহক নিবা বন্ধ কৰালা তুমিতো কম দামত সদায় নি আছ বন্দাকাইৰ আলুখিনি সেইকাৰণে তুমি আজি ধৰাটো বললে